লখিমী মোৰ লখিমীজনী ক'ত আছনো তই তই ইয়াত শুই আছ কি হ'ল তোৰ গা বেয়া নি লখিমী তই কান্দি আছ যে কি হ'ল তোৰ মায়ে মোক বহুত গালি দিলে চাওঁ তই উঠচোন কান্দি নাথাকিবি উঠ আকৌ লখিমী তোকনো মাৰে কি ক'লে মায়ে মোক বহুত বেয়াকৈ কৈছে দেউতা মই হেনো উপজে মোৰ মা মূৰটো খালোঁ আৰু মই হেনো কুলক্ষণী তোৰ কেনেকৈ কৈছে হেৰা ক'ত আছা চাওঁ এইফালে আহাচোন হেৰি কওক কিয় বা মাতিছিলে হেৰা তুমি চব জানো নজনাৰ দৰে মোক কিয় সুধিছা তুমি এই লখিমীক কিয় বেয়াকৈ কৈছিলা তুমি তাইক কিয় কুলক্ষণী বুলি কৈছিলা কোৱা এতিয়া তলমূল কিয় কৰিছা কোৱা এই কি কৈছিলা শুনা বিউটি তুমি এইক একো নক'বা তুমি জানা এই কথামতেই মই তোমাক বিয়া কৰাই আনিছিলোঁ আৰু আজি তুমি এই কথা শুনাবলৈ আহিছা তুমি এইক মাকৰ মৰম দিবা বুলি আশা কৰিলোঁ আৰু শুনা লখিমীৰ মুখৰ পৰা যদি আকৌ মই শুনো তুমি তাইক বেয়াকৈ কৈছা বুলি এইবাৰ কিন্তু কথা বেয়া হ'ব কথাটো মনত ৰাখিবা আই লখিমী তই এতিয়া কণা বন্ধ কৰ তই দেখা নাই জানো মই মাৰক গালি দিলোঁ নহয় মই এতিয়া বজাৰলৈ যাওঁ তোলৈ কি আনিব লাগিব কচোন মোলৈ দেউতা লক্ষ্মী দেৱী মূৰ্তি এখন আনিবাচোন হ'ব বাৰু লৈ আনিম তই দুখ কৰি নাথাকিবি আকৌ হ'ব দেউতা হেৰা বিউটি মই বজাৰৰ পৰা আহোঁগৈ দেই তুমি আকৌ ছোৱালীজনীক গালি দি নাথাকিবা কৃষ্ণৰ প্ৰণাম বাপেৰৰ আগত মোৰ কথা কিয় লগাইছিল তুমিনো মোক কিয় ইমান গালি দি থাকা মই এইটো কাৰণে লগাই দিছোঁ কুলক্ষণী মোৰ কথা লগাও হা তই মোৰ কথা লগাবলৈ আহিছ এৰি দিয়া মা দুখ পাইছোঁ এৰি দিয়া দুখ পা কুলক্ষণী মৰি যা তই বাপেৰৰ আগত কথা লগাবলৈ আহিছ বাপেৰৰ আগত কথা লগা আজি শাস্তি কি পা চা তই এই কুলক্ষণী ক'ত পলাইছ তই ক'ত সাৰিবি আজি মোৰ হাতৰ পৰা এই কুলক্ষণী এনেকৈ মূৰ্তিখনৰ আগত বহি থাকিলেই হ'বনে ঘৰৰ কামখিনি কোনে কৰিব মাৰৰ মূৰটো খালিয়ে এতিয়া মোৰ মূৰটো চুৱাবলৈ আহিছ যা বেগেতে যা ঘৰৰ কি কাম আছে কৰগৈ লক্ষ্মী ভক্তি দেখুৱাবলৈ আহিছে এই বাপেকটোও কম নহয় তাই মূৰ্তিখন আনিবলৈ ক'লে বুলি কি দৰকাৰ আনি দিবলৈ পাহি আজি খেল নেখেল নি ঐ ৰশ্মি তই আহিছ আজি মই নেখেলোঁগে কি হ'ল তই যে এনেকৈ মনটো মাৰি আছ মায়ে মোক বহুত গালি দিছে তহঁতৰ মাহঁতেই ভাল তহঁতক চব কৰি দিয়ে মোৰ মায়ে মোক অকল কাম কৰি থাকিবলৈ কয় অকল গালি দিয়ে থাকে হ'ব পাহি নেকান্দিবি এদিন চাবি তোৰ মায়েও তোক বহুত মৰম কৰিব নহয় ৰশ্মি মোৰ নিজৰ মা হোৱা হ'লে মৰম কৰিলেহেঁতেন এজনী মাহী মাজে সেইটো কাৰণে মোক দেখিবই নোৱাৰে হ'ব দে তই কন্দা কটা কৰি নাথাকিবি মই এতিয়া যাওঁ তোক যদি মাৰে আহিবলৈ দিয়ে তই স্কুলৰ ফিল্ডলৈকে আহিবি আমি তাতে থাকিম হ'ব দে ৰশ্মিহঁতৰে ভাল মাকে চব কৰিও দিয়ে খেলিবলৈ পঠিয়াই মোৰহে সেইখিনি ভাগ্য নাই ঐ মাৰৰ মূৰ খাটি তই যে ইয়াত এনেকৈ থিয় হৈ আছহি কামখিনি কোনে কৰিব তোৰ বাপেৰে কৰিব তোক মই কি কৰিবলৈ কৈছিলোঁ আৰু তই ইয়াত কি কৰি আছহি যা ভিতৰলৈ যা সোনকালে কামখিনি কৰগে যা মা তুমিনো ইমান টানকৈ মোক কিয় কোৱা মইনো কি কৰিছোঁ তোমাক তোক মই খোৱালৈকে ক'ব লাগে তই আছ নি উপজিয়ে মাৰক খালি এতিয়া মোৰ মূৰটো খাবলৈ আহিছ যা যি কৰিবলৈ কৈছিল সেইখিনি কৰগে যা মা তুমি মোক প্ৰত্যেক দিনাই কৈ থাকা মই উপজিয়ে মা মূৰটো খালোঁ বুলি মই জন্ম হোৱাৰ পিছতেই মা ঢুকাইছিল মই কেনেকৈ জানো মা কি কাৰণে ঢুকাইছে তুমি মোক এনেকৈ গালি দি থকা এদিন লক্ষ্মীয়ে তোমাকো শাস্তি দিব চাবা মোৰেই খাবি আকৌ মোকেই শাস্তি দিয়া কথা ক আজি বাপেৰে আহিবলৈ দে তোক কি শাস্তি দি তই চাই থাক এতিয়া চকু পানী উলিয়াই মোৰ মুখলৈ চাই থাকিব নালাগে যা কুঁৱাৰ পাৰত বাচন থৈ আহিছোঁ সেইখিনি ধুগে যা মোক লক্ষ্মী দেৱীয়ে শাস্তি দিয়া কথা কয়
অঁ তাই এনেই কোৱা নাই লক্ষ্মীদেৱে শাস্তি দিব বুলি। তাই সেই মূৰ্তিখনৰ প্ৰতি বেছি ভক্তি বাঢ়িছে। মূৰ্তিখনেই লুকুৱাই ৰাখিম বাপেকে। কাকনো ভক্তি কৰে চামচোন। দেউতা দেউতা কি হ'ল মাজনী, কিয় এনেকৈ চৰিছ? চোৱাচোন দেউতা, তুমি আনি দিয়া মূৰ্তিখন কোনোবাই লৈ গ'ল, এতিয়া ইয়াত নাই। ৰচোন ৰ, তই নেকান্দিবি, ধৈৰ্য ধৰ। কলৈ যাব ন মূৰ্তিখন? হেৰা বিউটি, হৈছেনে তোমাৰ? আহা আকৌ সোনকালে। অঁ হ'ল দেৰিয়ে হ'ল পাই। দেৰি নহ'ব কিয় হা? ওলাওঁতে এঘণ্টা লগাবা। কিয়নো মিছা মাতিছে? মইনো ক'ত এঘণ্টা লগালোঁ? ওলাইছোঁ আৰু আহিছোঁ। হ'ব, এতিয়া ইয়াত কথা পাতি থাকিলে ইফালে বজাৰ কৰা দেৰি হ'ব। অঁ ব'লক। ঐ কুলেক্ষণী, ভিতৰত কি কৰিছ? ইফালে বাহিৰলৈ ওলাই আহ। এই কুলেক্ষণী, বাপেৰে মই বজাৰলৈ যাওঁ। তই কিন্তু ঘৰৰ পৰা এখোজো ওলাই নাযাবি। ঘৰত বহুত কাম পৰি আছে, সেইখিনি কৰি থাক। হ'ব মা। দেখিবলৈ মন নাযায় চব কুলক্ষণী চব। আজি 2 দিন ধৰি দেৱীৰ মূৰ্তিখনৰ খবৰ একোৱেই পোৱা নাই। কোনে নিব পাৰে বাৰু মূৰ্তিখন? হে মা লক্ষ্মী দেৱী, মোৰ আপোনাৰ বাহিৰে আৰু কোনো নাই। মই আপোনাৰ বিনে কেনেকৈ জীয়াই থাকিম মা? হে দেৱী, আপোনাৰ মূৰ্তিখন যিয়ে চুৰ কৰিছে তাক উচিত শাস্তি দিয়ক। পাহি, কিয় দুখ কৰিছা পাহি? তুমি মোৰ কাষলৈ আহা। প্ৰণাম লক্ষ্মী দেৱী। তথাস্তু। হে দেৱী মা, আপুনিতো সৰ্বজ্ঞানী, সৰ্বব্যাপী। আপুনিয়ে কওকচোন, আপোনাৰ প্ৰতিমাখন কোনে চুৰ কৰিলে? নে আপুনি মোৰ ভক্তিত অসন্তুষ্ট হৈ নিজেই অন্তৰ্ধান হৈ গ'ল? আপুনি কওক মা। পাহি, মই তোমাৰ ভক্তিত অকণমানো অসন্তুষ্ট হোৱা নাই। তুমি এজনী অকণমানি ছোৱালী হৈও যেনেকৈ মোৰ ভক্তিত লীন হৈ আছা, তাৰ বাবে মই অতি আনন্দিত। হে দেৱী, মই আপোনাৰ বিনা আধৰুৱা। মোৰ নিজৰ মায়ে মই সৰু হৈ থাকোঁতে এৰি গুচি গ'ল। তাৰ পিছৰ পৰাই মই আপোনাকে মোৰ নিজৰ মাতৃ হিচাপে ভাবি আহিছোঁ। মা, আপুনি কওক, মোক ইমান কষ্ট দিয়াৰ কাৰণ কি? পাহি, দুখ নকৰিবা পাহি। তোমাৰ এই কষ্ট অতি সোনকালে শেষ হ'ব। শুনা পাহি, তোমাক মোৰ ভক্তিৰ পৰা আঁতৰাই ৰাখিবলৈ বুদ্ধি কৰি তোমাৰ মাহীমায়ে মোৰ প্ৰতিমাখন লুকুৱাই ৰাখিছে, আৰু ইয়াৰ উচিত শাস্তি মই নিশ্চয় দিম। তুমি চিন্তা নকৰিবা পাহি, মই তোমাৰ লগত সদায় আছোঁ। মা, আপুনি মোৰ মাহীমাক শাস্তি দিব নালাগে। তেখেতৰ মনত থকা বেয়া চিন্তাবিলাক আপুনি দূৰ কৰি দিয়ক। পাহি, তোমাৰ চিন্তাধাৰাই মোক মোহিত কৰিছে, কিন্তু মই এনেকৈ তোমাৰ মাহীমাক এৰি দিব নোৱাৰোঁ পাহি। তাইৰ কৰ্মফল ভোগ কৰিবই লাগিব। দেৱী, আপোনাৰ যি ইচ্ছা। পাহি, দুখ বেজাৰ কৰি নাথাকিবা। মোৰ প্ৰতিমাখন নহ'লেও মই তোমাৰ ভক্তিত সদায় সন্তুষ্ট, আৰু মই তোমাৰ লগত তোমাৰ ছাৰটোৰ দৰে সদায় আছোঁ। হে দেৱী, মোক আশীৰ্বাদ কৰিব। মই যেন আপোনাৰ ভক্তিৰ পৰা কোনোদিনে বিচলিত নহওঁ। তথাস্তু। জয় দেৱী লক্ষ্মী। পেটটো ইমান কিয় বিষাইছে? ঐ কুলক্ষণী, ক'ত আছনো? চাই পেলাই আছোন। কি হ'ল মা? কি হ'ল বুলি সুধিব নালাগে, যাচোন দেউতাৰে ক'ত আছে মাতি পঠিয়াগে। ইমান বৰকৈ বিষাইছে, থাকিব নোৱাৰা হৈ গৈছোঁ। ঐ, ভেবা লাগি মোলৈ চাই থাকিব নালাগে, যা দেউতাৰক মাতি আনগে। অঁ গৈছোঁ মা। পেটটো কিয় ইমান বিষাইছে বাৰু? হেৰা, তোমাৰ কি হ'ল?
হেৰি পেটৰ বিষত মই থাকিব নোৱাৰা হৈছোঁ। কিবা এটা কৰক সোনকালে, মৰি যাম এতিয়া মই, ইমান বিষাই যে পেটটো। পটককৈ পেটটো বিষাবলৈ কি হ'ল? তুমি কি খাইছিলানো? মই সেই আপুনি বজাৰৰ পৰা অনা মিঠাই এখন খাইছিলোঁ, সেইকণ খাই মোৰ এতিয়া থাকিব নোৱাৰা অৱস্থা হৈছোঁ, ইমানেই পেটটো বিষাইছে। ৰ'বা তেনেহ'লে, মই সেই ডক্টৰৰ ওচৰৰ পৰা আহোঁ, তুমি অলপ ধৈৰ্য ধৰা। পাহি, তই মাৰক চাবি, মই পটককৈ ডক্টৰ খুৰাক লৈ আহোঁ। দেউতা, তুমি ডক্টৰ খুৰাক আনিলেও মাৰ এই পেটৰ বিষটো ভাল নহয়। মাৰ এই পেটৰ বিষ কি কাৰণে হৈছে মই জানো দেউতা। কি কাৰণে হৈছে কচোন ক? দেউতা, আমাৰ ঘৰৰ পৰা যে লক্ষ্মী দেৱীৰ প্ৰতিমাখন চুৰ হৈছিল, সেই চুৰ বেলেগে কৰা নাই, স্বয়ং মায়ে কৰিছে। অঁ দেউতা, স্বয়ং মা দেৱী লক্ষ্মী আহি মোক সকলোখিনি কথা কৈ গৈছে। মায়ে সেই প্ৰতিমাখন চুৰ কৰিছে। বিউটি, লক্ষ্মীৰ মুখৰ পৰা যিখিনি শুনিলোঁ সেইখিনি সঁচানে? কি হ'ল এতিয়া মুখেৰে নামাতা কিয়? লক্ষ্মীয়ে যিখিনি কথা কৈছে সেইখিনি সঁচা স্বামী। মই দেৱী লক্ষ্মীৰ প্ৰতিমাখন লুকুৱাই ৰাখিছিলোঁ। চি, তুমি ইমান নিৰ্দয় কেনেকৈ হ'ব পাৰা? ইমান সৰু ছোৱালীজনীয়ে দেৱীৰ প্ৰতি যি ভক্তি শ্ৰদ্ধা ৰাখিছে তাত আমি ভালহে পাব লাগে। তোমাৰ অকণমানো বেয়া নালাগিল প্ৰতিমাখন লুকুৱাই ৰাখিবলৈ? হেৰি, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। লক্ষ্মী অ' আইজনী, তই মোক ক্ষমা কৰি দিব পাৰিবিনে? মা, তুমি আমাক ক্ষমা খোজাতকৈ মা দেৱী লক্ষ্মীক ক্ষমা খোজা, তেতিয়াহে তোমাৰ এই বেমাৰ ভাল হ'ব। হে মা দেৱী লক্ষ্মী, মোৰ বহুত ডাঙৰ ভুল হ'ল, মোক আপুনি ক্ষমা কৰি দিয়ক মা। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মই যি কৰ্ম কৰিলোঁ তাৰ শাস্তি মই হাতে হাতে পাইছোঁ। পাহি, আইজনী অ', তই মোৰ কাষলৈ আই। আইজনী অ', মই তোকো বহুত কথা শুনালোঁ, তই মোক ক্ষমা কৰি দিবিনে? মা, তুমি মোক ক্ষমা বিচাৰি কিয় লাজ দিছা? মাক দেউতাকে ল'ৰা ছোৱালীক গালি দিলেও সেইখিনি আশীৰ্বাদ হয়। মা, কাইলৈৰ পৰা তুমিও মোৰ লগত মা দেৱী লক্ষ্মীক পূজা কৰিবানে? কৰিম লক্ষ্মী, কিয় নকৰিম। মা দেৱী লক্ষ্মীক ময়ো কাইলৈৰ পৰা ভক্তি কৰিম।